खुलुमबाय स्टुडियो आं रबिन बसुमतारी 24 नं मुसलपुर बियाबाव इउ पिपल दोलोनि जयनिं हाबाफारि बिसायख'थिया जेसेनो खाथि मोनफैदों एसेबांनो राजखान्थि दोलोफोरनि फोसावदिंनायाबो गोख्रोङै जानो हमदों लोगोसे भट होगिरि सुबुंफोराबो गाव गावनि मोजां मोननाय दोलोखौ देरहाहोनानै सरकाराव लाबोनो थाखाय सिगांबोदों नंगौ थांनाय मैया एबा शुक्रबारखालि मोनाबिलि समाव 24 नं मुसलपुर बियाबनि अदालबारियाव इउ पिपल दोलोनि जयनिं हाबाफारि जानानै थाङो बे जयनिं हाबाफारियाव राकेश ब्रह्मनि नुजाथिनायाव गुबुन गुबुन दोलोनि गोबां मावथि सोद्रोमाफोरा इउ पिपल दोलोआव जयनिं जाफैदों थारैनो जानो गोनां बिसायख'थियाव इउ पिपल दोलोआनो देरहासार जानानै फिन सरकाराव फैफिनगोन नामा मानोना गुबुन गुबुन दोलोनि गोबां मावथि सोद्रोमाफोरा लोब लोब फैनानै इउ पिपल दोलोआव आखाइ हमफैनाया थाद'नाय गैयाजासे सोलिगासिनो दं थिग बेबादिनो राकेश ब्रह्म बिथांनि नुजाथिनायाव थांनाय मैया मोनाबिलि समाव बिपिएफ जिएसपि आरो गुबुन गुबुन दोलोनिफ्राय 200निबो बांसिन मावथि सोद्रोमाफोरा प्रमद बर' दैदेननाय इउ पिपल दोलोखौ सरकाराव लाबोफिननायनि थांखिजों इउ पिपल दोलोआव आखाइ हमफैदों बे जयनिं हाबाफारियाव बाहागो लानानै 24 नं मुसलपुर बियाबनि इउ पिपल दोलोनि बिजाथि महरै राकेश ब्रह्मआ खौरांगिरिनि गेजेरजों मा बाथ्रा फोरमायखो नोंथाङा आबुङै मिथिना लादो जबरदस्त ইয়াত মুছলপুৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু এই কাৰণে আজি বহু ৰাতিকে পলমকে হ'লেও আমি এটা জয়নিং প্ৰগ্ৰাম ইয়াত লৈছোঁ আজি আমাৰ মুছলপুৰ ব্লকৰ অন্তৰ্গত বিভিন্ন প্ৰাইমাৰীৰ পৰা আমাৰ বিশেষ কৰি শিলাকুটি আৰু আইঠাবাৰী আৰু মুৰমেলা আৰু মেডা এই চাৰিটা প্ৰাইমাৰীৰ পৰা বহুতখিনি ল'ৰা আমাৰ বিপিএফৰ ল'ৰা জিএছপিৰ ল'ৰা আৰু নতুনকৈ দলসমূহ আছে আৰু আমাৰ আগৰে আছিলে এতিয়া ক'ৰবাত গৈছিল আকৌ ঘূৰি আহিছে এনেধৰণৰ এটা সুন্দৰ এটা জয়নিং প্ৰগ্ৰাম ইয়াত ৰখা হৈছে মই অতি মানে আৱেগিক এটা পৰিৱেশত আমি অনুভৱ কৰিছোঁ কাৰণ সঁচাকৈ মুছলপুৰ সমষ্টিবাসী ৰাইজে এটা নিৰ্ণয় লৈ লৈছে এটা মানে কাৰেক্ট ডিচিশ্যন লৈ লৈছে যে এইবাৰ মুছলপুৰ সমষ্টিত 50,000 যোনটো আমি ভোট আমি ইয়াত ভোটিং কৰিব ৰাইজে যে কৈ আছিলে এই কথাটোকে সকলোৱে বুকুত লৈ পেলাই আগবাঢ়ি আহিছে সঁচাকৈ মই প্ৰমোদ বড়ো ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই সময়ত আপোনালোকে ৰাতি ইমান কষ্ট হ'লেও ইয়াত ৰাতি আছে মই আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি 242 জন ইয়াত আজি জইনিং হৈছে সকলো ইয়াত মানে ইউথ চেংৰা সকলো ইয়াত আছে ইয়াত আমি মানে ওমেন মহিলাবিলাকক আমি ইয়াত জইনিং কাৰ্যসূচী আজি ৰখা নাই অভিলেখ সৃষ্টি কৰি আপুনি জয় হোৱাৰ লক্ষ্য লৈছে অভিলেখ হয় জয় লাভ হোৱাৰ লক্ষ্যটো আমি লৈছোঁ কাৰণ আমি ভাবিছোঁ যে এটা জনপ্ৰতিনিধিৰো কিমান এটা পপুলাৰিটি থাকিব পাৰে আৰু ৰাইজৰ সেৱা কৰিলে কিমান ভোট আদায় কৰিব পাৰে সেইখিনি যিখিনি 5 বছৰৰ যোনটো মই এক্সাৰচাইজ কৰিলোঁ নিজৰ ওপৰতে চেলেঞ্জ এটা লৈ ল'লোঁ মানুহৰ যিখিনি পাৰোঁ মই 100% মানুহক সেৱা দিলোঁ এৰে ওপৰত মই চিন্তা কৰি আছোঁ মানুহে কিমান মৰম দিব পাৰে মই সেইটো এক্সাৰচাইজ হিচাপত লৈছোঁ কিন্তু আজি দেখা পাইছোঁ মই ৰিজাল্টটো পোৱাৰ নিচিনা মোৰ অনুভৱ হৈ আছে আৰু কি হ'ব